নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ পুনৰ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। এই ভিডিঅ'টিত মই আজি আপোনালোকক জনাম চুলি সৰা সমস্যা কেনেকৈ ৰোধ কৰিব তাৰ বিষয়ে। তো বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। চুলি সৰা সমস্যা ৰোধ কৰিবলৈ তলত দিয়া নিয়মকেইটা অনুসৰণ কৰক। নাম্বাৰ 1, চুলি তিতি থকা অৱস্থাত ফণিয়াব বা ব্ৰাছ কৰিব নালাগে। নাম্বাৰ 2, চুলি শুকুৱাবলৈ হেয়াৰ ড্ৰাই ব্যৱহাৰ নকৰি বতাহত সাধাৰণভাৱে চুলি শুকাবলৈ দিব লাগে। অত্যন্ত হেয়াৰ ড্ৰাই ব্যৱহাৰ কৰিব লগা হ'লে তাপমাত্ৰা ন্যূনতম কৰি ল'ব লাগে। নাম্বাৰ 3, চুলি ফণিয়াবলৈ ডাঙৰ বহল ফাক থকা প্লাষ্টিকৰ ফণি ধুয়ে ব্যৱহাৰ কৰিব লাগে। নাম্বাৰ 4, চুলি বান্ধোতে ৰাবাৰ বেণ্ড বা টান ক্লিপ ব্যৱহাৰ কৰোঁতে লক্ষ্য ৰাখিব লাগে যাতে চুলিৰ গুৰিখিনি টান নাখায়। নাম্বাৰ 5, চুলিৰ সেওঁতা আৰু ষ্টাইল মাজে মাজে সলনি কৰি থাকিব লাগে। নাম্বাৰ 6, চুলি সদায় চোকা ৰ'দ বা বেছি বতাহৰ পৰা বচাই ৰাখিব লাগে। ৰ'দত ওলাব লগা হ'লে মূৰটো চুলিখিনি ঢাকি খোৱাকৈ এখন কাপোৰেৰে বান্ধি ল'ব পাৰিলে ভাল। নাম্বাৰ 8, দিনে কমেও 8 পৰা 10 গিলাচ পানী খাব লাগে। যিসকলে ৰাতি কাম কৰে বা এয়াৰ হোষ্টেজত কাম কৰে তেওঁলোকে পানীৰ পৰিমাণ বঢ়াই খাব লাগে যাতে শৰীৰ আৰু চুলিয়ে প্ৰয়োজনীয় আৰ্দ্ৰতা লাভ কৰে। নাম্বাৰ 9, চুলিত তেল লগালে ইয়াৰ দীঘল হোৱাৰ ক্ষমতা বৃদ্ধি পায় বুলি ভবাটো ভুল। প্ৰকৃততে তেল লগালে চুলি আৰু মূৰৰ ছাল কোমল হয়। তেলে চুলিখিনি আৱৰণ হিচাপে বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ, ধূলি আদিৰ পৰা বচাই ৰাখে। আনহাতে গোটেই ৰাতি তেল লগাই থোৱা স্বভাৱে চুলিৰ ক্ষতি কৰে। নাম্বাৰ 10, মাজে মাজে চুলিৰ গুৰিবোৰ সামান্য তেল লৈ মালিচ কৰিলে চুলিৰ ৰুক্ষ ভাৱটো নোহোৱা হয় আৰু চুলিৰ গুৰিত ৰক্ত সঞ্চালন বৃদ্ধি পায়। ই চুলিৰ উজ্জ্বলতাও বৃদ্ধি কৰে। তো বন্ধুসকল, এইখিনি আজিৰ ভিডিঅ'টিত জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।